Good morning all. এতিয়া গৈ আছো মাহঁতৰ ঘৰলৈ মানে কেৰুৱা ঘৰ পালোহি ঘৰ পাই ওলাইও লৈছো কি দিম জান তুমিও ওলাবা ৰবা ৰবা ঘৰ পাই আধা আধি ওলাইছো মানে আহিয়ে উনকালে গাহে ধুইছো ৰবা শুন কথাখিনি কৈ লও গা ধুই এতিয়া কাপোৰ কানি পিন্ধো আৰু কিবা এটা খাই কৰি লৈ ইয়াতে লাইট কেক খাই যাম গৈ পেলাই ক'ৰবাত সোমাব লাগিব সোমাই খাই ল'ব লাগিব ঠিক আছে চাই থাকিব হৈ গ'ল ওলাই ৰেডি বাবুহঁত ওলাই আছে আমাৰ কলিজাটোক এবাৰ দেখাই দিওঁ ক'ত এফালে আহা কলিজাজনীও ৰেডি ওলাই ধুনু ধুনু লাগিছে কি খাইছা কেনে খোৱা কালি মাহীহঁতৰ ঘৰতে থাকিলোঁ বহুত ৰাতি হৈ গ'ল যে সেইকাৰণে তাতে থাকি দিলোঁ আজি ৰাতিপুৱা হোৱাৰ লগে লগে উঠিয়ে মানে গুচিহে আহিছোঁ 7:30 মানতে 8:30 মানত পালোঁহি ঘৰ 6টা 6:30 মানতে উঠিলোঁ তাত চাহকাপ খাই গুচি আহিছোঁ ইয়াতহে গা পা ধুই ওলালোঁ আৰু এতিয়া যাম আৰু এয়া হৈছে দেউতা নামঘৰৰ পৰা ওলাই আহিছে আমি যাবলৈ ওলালোঁ আৰু বেগ চেগ চব গাড়ীত ভৰাই লৈছোঁ শুনো ক'ত বাই বাই কইনা আনিব যাওঁ দিয়া ধুনীয়া গান এটা লগাই দিয়া আৰু শুনি শুনি গৈ থাকো তহঁতৰ কাৰণে কইনা আমাৰ কাৰণে দৰা ন এইখন হৈছে মাৰ স্কুল তুমি আকৌ কিয় উঠি আহিব লাগে ন শাক পাচলিও কৰিছে মাৰ স্কুল গুচি আহিল সেইকাৰণে মাক মাতি যাবৰ কাৰণে স্কুলত এবাৰ ৰৈ দিলোঁ এইখন হৈছে মাৰ স্কুল এয়া খাবলৈ ল'লোঁ ক'ৰবাত ৰেষ্টুৰেণ্টত সোমাই খোৱা কথা আছিল কিন্তু বহুত দেৰি হৈ যাব সেইকাৰণে বিৰিয়ানী এনেকৈ পেক কৰি ল'লোঁ চিকেন বিৰিয়ানী হয় পেক কৰি ল'লোঁ এতিয়া উৰিয়া গাঁৱৰ চাৰিআলিটোতে ৰৈ পেলাই খাইছোঁ কাজিৰঙা সোমাই গ'লোঁ পৰিৱেশটোৱেই চেঞ্জ হৈ গ'ল চাওক ৰাস্তাৰ কাষৰ টি গাৰ্ডেনবোৰ সঁচাই বহুত ধুনীয়া দেই হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল পোনপ্ৰথমে আপোনালোক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া বৰ্তমান আছোঁ কাজিৰঙাত আমি 3:30 মানতে পালোঁহি আৰু আছোঁ গেষ্ট হাউচত ৰুমটো ধুনীয়াই হয় ৰুমটো দেখাম তেওঁলোকক তাৰ লগতে ইয়াতে অকণমান আমি ওলাই গ'লোঁ পুৱা সময় হ'ল হৈছে গতিকে অলপ ওলাই গ'লোঁ এতিয়া কেইটা বাজিছে এতিয়া 7টাই বাজিবলৈ হ'ল এতিয়া বাহিৰতে অলপ জুই পুৱাই অলপ ফূৰ্তি কৰিম সেইখিনিকো আপোনালোকক দেখাম চাই থাকিব ব্লগটো এইটো হৈছে গেষ্ট হাউচটো দিনতে ভিডিঅ'টো কৰি ৰাখিছিলোঁ আগত দেখুওৱা নহ'ল সেইকাৰণে এতিয়া দেখাই দিছোঁ দুটা ৰুম লৈছিলোঁ আমাৰ ৰুমটোকে দেখাই দিছোঁ বাকী বাবুহঁতৰ ৰুমটো একেই এইটো দুটা ৰুম এইটোত আমি আছোঁ এখন বেড টয়লেট এয়া হৈছে আমাৰ ৰাতিৰ বন ফায়াৰ সঁচাই বহুত ভাল লাগিল কলিজা কি পাইছো আমি মনাই দিব নালাগে ঠাণ্ডাৰ দিনত এনেকুৱা জুই একুৰা পালে আৰু একো নালাগে দেই আমাৰ জুই দেখি থাকিব নোৱাৰি আকৌ
ৰাতি এনেকৈ জুই কাষত 3 ঘণ্টামান সময় এনজয় কৰিলোঁ। এয়া হৈছে বৰগছ ৰিজৰ্ট। আচলতে ইয়াত আমি কাজিৰঙা আহি পোৱাৰ পাছতেই আহিছিলোঁ, কিন্তু তেতিয়া দেখুওৱা নহ'ল কাৰণে এতিয়া দেখুৱাই দিছোঁ। এখন কি ৰেষ্টুৰেণ্ট হয়? ভিতৰত যে চব কেৱল কাঠৰ, সেইকাৰণে চাগে বৰগছ নাম ৰাখিছে। এয়া হৈছে নেক্সট ডে মৰ্ণিং। কেইটা বাজিছে এতিয়া? 7:30। এতিয়া বাজিছে 7:30। 7:30 আমি এয়া জীপ চাফাৰী কৰি আছোঁ কহৰাত। ফৰেষ্টৰ ভিতৰতো আমাক বহুত সময় ৰখালে, মানে ফৰেষ্টৰ মানুহে ৰখালে। বাৰু আজিলৈ ইমানতে সামৰোঁ, কাৰণ বহুত দীঘল হৈ গ'ল ব্লগটো। পিছৰখিনি বাৰু নেক্সট ব্লগত দেখাম। ঠিক আছে, আজিলৈ আহোঁ তেনেহ'লে। বাই বাই।